প্ৰথম প্ৰশ্ন, পদ্মনাথ গোহাঁই বৰুৱা সাহিত্য সাধনাৰ কীৰ্তিস্তম্ভস্বৰূপ গ্ৰন্থখন হৈছে অপশ্যন ক ভানুমতী, অপশ্যন খ শ্ৰীকৃষ্ণ, অপশ্যন গ জোৰণী, অপশ্যন ঘ লাহৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শ্ৰীকৃষ্ণ। আহক এতিয়া পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। পিছৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ ৰূপত প্ৰথম নিদৰ্শন পোৱা যায় অপশ্যন ক চৰ্যাপদৰ ভাষাত, অপশ্যন খ শ্ৰীকৃষ্ণ কীৰ্তন, গ প্ৰাক শংকৰী সাহিত্য ভাষাত, ঘ তাম্ৰ শাসনৰ ভাষা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ তাম্ৰ শাসনৰ ভাষা। পাছৰ প্ৰশ্নটো হৈছে অপভ্ৰংশ নমুনা পোৱা এখন গ্ৰন্থ কি? অপশ্যন ক গীত গোবিন্দ, খ সেতুবন্ধন, গ গৌৰবহু, ঘ কীৰ্তিলতা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ কীৰ্তিলতা। পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। পদ্মনাথ গোহাঁই বৰুৱা নাটকখন হ'ল অপশ্যন ক গাঁওবুঢ়া, খ তিনি-ঘৈণী, গ বিয়া বিলৈ, ঘ কাণীয়া কীৰ্তন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক গাঁওবুঢ়া। এতিয়া আহক আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। পাছৰ প্ৰশ্নটো হৈছে তলৰ কোনখন ৰচনাত মধ্য প্ৰাকৃত ব্যৱহৃত হৈছে? অপশ্যন ক প্ৰবৰ সেনৰ সেতুবন্ধন, খ বিদ্যাপতিৰ কীৰ্তিলতা, গ অশোকৰ শিলালিপি, ঘ বিদ্যাপতিৰ কীৰ্তি পতাকা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক প্ৰবৰ সেনৰ সেতুবন্ধন। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। অসমীয়া ভাষাৰ ব্যঞ্জনধ্বনি কেইটা? অপশ্যন ক ২৫, খ ২২, অপশ্যন গ ২৩ আৰু অপশ্যন ঘ ২১। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ২১। এতিয়া আহক আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। পাছৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষা নিখুঁত হৈছে ক সৌৰসেনী প্ৰাকৃতৰ পৰা, খ মাগধী প্ৰাকৃতৰ পৰা, গ মহাৰাষ্ট্ৰী প্ৰাকৃতৰ পৰা আৰু অপশ্যন ঘ পৈশাচী প্ৰাকৃতৰ পৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ মাগধী প্ৰাকৃতৰ পৰা। এতিয়া আহক পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। জোনাকী যুগ আখ্যা দিয়া হয় ক বেজবৰুৱা যুগ, খ গোহাঁই বৰুৱাৰ যুগ, গ বাণীকান্ত কাকতি যুগ আৰু অপশ্যন ঘ শংকৰদেৱ যুগ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক বেজবৰুৱা যুগ। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি? অপশ্যন ক পদুম কুঁৱৰী, খ মিৰি জীয়ৰী, গ দন্দুৱা দ্ৰোহ আৰু অপশ্যন ঘ লাহৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পদুম কুঁৱৰী। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন হ'ল জ্যোতিপ্ৰসাদৰ কোনখন নাটকৰ নাট্য কাহিনী ৪২ৰ আন্দোলনৰ ভেটিত নিৰ্মিত? ক কাৰেঙৰ লিগিৰী, খ শোণিত কুঁৱৰী, গ লভিতা, ঘ খনিকৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ লভিতা। পৰৱৰ্তী প্ৰশ্ন চন্দ্ৰকুমাৰ আগৰৱালাৰ কোনটো কবিতাৰ বিষয়বস্তু মালিতাৰ অন্তৰ্গত? ক সন্ধিয়া, খ মাধুৰী, গ অকলশৰীয়া, ঘ তেজীমলা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ তেজীমলা। এতিয়া আহক পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়োঁ। প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ এইষাৰ কাৰ উক্তি? অপশ্যন ক লক্ষ্মীনাথ বেজবৰুৱা, খ বাণীকান্ত কাকতি, গ সত্যনাথ বৰা আৰু অপশ্যন ঘ পদ্মনাথ গোহাঁই বৰুৱাৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক লক্ষ্মীনাথ বেজবৰুৱাদেৱ। পৰৱৰ্তী প্ৰশ্ন পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰা অন্তিম নাটক হৈছে অপশ্যন ক মহৰী, খ নোমল, গ বাণৰজা, ঘ টেটোন তামুলী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ বাণৰজা। আহক এতিয়া পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়োঁ। ভৱানন্দ দত্তই লিখা এটা প্ৰখ্যাত কবিতা হ'ল অপশ্যন ক কুকুৰ, খ কয়লা, গ বিজুলী আৰু অপশ্যন ঘ ৰাজপথ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ৰাজপথ।
পৰৱৰ্তী প্ৰশ্ন, বিজুলী কাকতৰ সম্পাদক কোন আছিল? অপশ্যন ক লক্ষ্মীনাথ বেজবৰুৱা, খ ৰজনীকান্ত বৰদলৈ, গ পদ্মনাথ গোহাঁইবৰুৱা, ঘ ভৱানন্দ দত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পদ্মনাথ গোহাঁইবৰুৱা। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে কিবা এটা হ'লেও এই ভিডিঅ'ৰ যোগেদি উপকৃত হ'ব পাৰিছে। আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলত শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।